সৰুৰ পৰা মানে বহুতে বেলেগৰ ঘৰত কাম কৰিছোঁ, তাৰপিছত বিয়া হৈছোঁ অলপমান ভাল হ'ব বুলি কিনে, কিন্তু ভাল নহ'লে। ল'ৰা 1 মাহৰ আছিলে, যেতিয়া জ্বৰত কঁপি আছিলে, সেই পৰিস্থিতিটো মই তাক ঘৰত থৈ কিনে বেলেগৰ তাত কাম কৰিছোঁ। আজি ছানৰাইজ চাইকেলিং নহয়, আজি ইভিনিং চাইকেলিং কৰিলোঁ, যিহেতু নেকি ৰাতিপুৱা বৰষুণ দি আছিলে। আৰু চাইকেলিং কৰিব আহোঁতে আজি এটা বিশেষ ষ্টৰি এটা ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। দুখ সংগ্ৰাম সদায় নিজৰখিনি বহুত যেন লাগে, যেতিয়ালৈকে আমি আনৰ চিটুৱেশ্যন এটা গম নাপাওঁ। আৰু কেতিয়াবা আনৰ সংগ্ৰামৰ যাত্ৰাই আন 10 গৰাকীৰ বাবে প্ৰেৰণাৰ উৎস হ'ব পাৰে। যিদৰে চুমি নামৰ এই বিশেষ যুৱতীগৰাকী এতিয়া আন মহিলা যুৱতীৰ বাবে প্ৰেৰণা। ইমান সহজ নহয় প্ৰতিকূল পৰিস্থিতিত মনস্থিতি সলনি কৰি জীৱন বাটত আগবঢ়াটো। দেউতাকক সৰুতে হেৰুৱালে, বৃদ্ধা মাতৃ, এগৰাকী ভনীয়েক আৰু বিবাহ বিচ্ছেদ, লগতে আছে এটি কণমানি। ধুমুহাই সপোন আশা তছনছ কৰিলেও মূৰ তুলি আকৌ থিয় হৈছে চুমি। সমাজৰ বু বা আওকাণ কৰি ঘৰখনৰ বাবে, কণমানিটোৰ বাবে, নিজৰ বাবে স্বাৱলম্বী হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিছে। ষ্ট্ৰাগল মোৰ বহুত বেছি, কাৰণ মই সৰুৰ পৰা মানে বহুতে বেলেগৰ ঘৰত কাম কৰিছোঁ, তাৰপিছত বিয়া হৈছোঁ অলপমান ভাল হ'ব বুলি কিনে, কিন্তু ভাল নহ'লে। তাৰপিছত এইখিনি বেলেগৰ তাত কাম কৰি আছিলোঁ, কিন্তু বেমাৰ হ'লেও বা ল'ৰা 1 মাহৰ আছিলে, যেতিয়া জ্বৰত কঁপি আছিলে, সেই পৰিস্থিতিটো মই তাক ঘৰত থৈ কিনে বেলেগৰ তাত কাম কৰিছোঁ। তাৰপিছত ভাবিলোঁ এনেকুৱা কৰোঁ কিবা এটা, যাতে মানে মই ল'ৰাকো সময় দিব পাৰোঁ আৰু মই নিজেও অলপমান হেৰি কৰিব পাৰোঁ। ত' সেইকাৰণে এইটো আৰম্ভ কৰিছোঁ। সমস্যা বহুত পাইছোঁ, যেনেকুৱা মানে ধৰক কাৰোবাৰ পৰা সহায় বিচাৰিলেও আজিকালি গমেই পায় যে এনেইতো কোনো সহায় নকৰে, সেইটো হয়ে। তাৰপিছত যে কিনে বহুত মানুহে এনেকুৱা বেয়া বেয়া কমেণ্টো কৰে, আৰু বহুত মানুহে সেনেকুৱা কয় এই গিৰেক এৰি দিয়া হয় বা ডিভৰ্চি ছোৱালী হয়, নিশ্চয় বেয়া হ'ব এনেকুৱা তেনেকুৱা, কিন্তু সেনেকুৱা নহয়। আমাৰ লাইফটো আমি বহুত কষ্ট কৰি কিনে চলিব লাগে। এটা খোজত আমি সেনেকুৱা পৰিস্থিতি পাইছোঁ যে এটা খোজতে আমি ভাবি শুনি কিনে মানে খোজ দিব লাগে, আৰু সমাজে কি ক'ব আমাক। দোকানখন মোৰ প্ৰায় 1 বছৰ মানেই হ'ল। মানে প্ৰথমত মোৰ হেৰিত আছিলে, আপোনাৰ জয়নগৰ সেইটো চাইডে আছিলে। তাৰপিছত মানে মোৰ মানে সময়মতে মানে ভাড়াটো দিব নোৱাৰোঁ, আৰু সেই বুলি কিনে অলপমান হেৰি কৰি লাষ্টত তাতেও মই ৰাস্তাতে দি আছিলোঁ, যিহেতু 3,500 টকা ভৰি দি আছিলোঁ। ত' মই ইয়াতে এতিয়া ভালেই চলি আছে। তুমি এতিয়া চাহ বনাই আছা, আৰু তোমাৰ দোকানত কি পায় কৈ দিয়াচোন। মোৰ দোকানত ফ্ৰাইড ৰাইচ পাব, চাওমিন, চিকেন পকৰা, ম'ম' পাব। এয়া মোৰ ম'ম' চেছে হৈ গ'ল, প্ৰায়ভাগ অলপমান আছে। আৰু তাৰপিছত যে কিনে স্পাইৰেল পটেটো পাব, পৰ্কৰ আইটেম পাব, চব পাব। আমাৰ সমাজত এনেকুৱা চুমি বহুত আছে, কিছুমানে মূৰ তুলি থিয় হ'বলৈ শিকিছে, আৰু কিছুমানে হয়তো চেষ্টা কৰিও নোৱাৰিলে। কেতিয়াবা ছায়েন্স মিউজিয়ামৰ ফালে আহিলে এপাক সোমাব, একাপ চাহ, অলপ কথাই বহুত বেছি সাহস দিব।